কামাখ্যা মন্দিৰলৈ। এয়া মোৰ লগত পৰাগ আছে, মানৱ আছে, মিণ্টু আছে আৰু দিগন্ত। তো আমি গৈ আছোঁ। ট্ৰেইন যাবলৈ ওলাইছে, আমি পুৰা বলক, পুৰা চিট খালী আছে আজি। বলক যাওঁ, ট্ৰেইন চলা আৰম্ভ কৰিছে। আমাৰ চাফাৰ আৰম্ভ হৈ গ'ল, যাব ওলাইছোঁ পুৰা ধুনীয়াকৈ। ট্ৰেইন চলি আছে, পুৰা ইঞ্জিনৰ ওচৰত গৈছোঁ না, চাউণ্ড মাৰি আছে। সৰভোগ ষ্টেচন আহি পালোঁ। ইয়াতে বেছি মানুহ নাই, পাৰিলা নহয় যিমান আছিল। ইদিয়ে আছে, ইদি আছে, মানুহবিলাক চব ইপিনে আছে, সেইবিলাক নাই মনিবলৈ যাব না। এয়া চাওক, সৰভোগ ষ্টেচন আহি পালোঁ। ইয়াতে ট্ৰেইনখন ৰখিব অলপ, ষ্টেচনত দোকানে নাই। বাটিতে বৰপেটাত ল'ম নেকি? এতিয়া বেছিকৈ নৰখে। চাওক, পুৰা গেম খেলি আছে আমাৰ গোটেইকেইটা চলিয়ে। গেম খেলি আমি জাৰ্ণি কৰি আছোঁ। আমি দুজনে খেলোঁ নাই, আৰু ইও বহি আছে খালি। খালি গেম খেলছে, খালি গেম গেম গেম। এয়া নটাটো ভাল লগত। তো আমি এনেকৈয়ে জাৰ্ণি কৰি আছোঁ। খাই থাকোঁ, নাস্তা হৈ আছে, নাস্তা চাহ, বিস্কুট, মোৰ এইটো চাহ। গোটেইকেইটা চাহ খাই আছোঁ, পুৰা ভোক লাগিছে। ভোক বিস্কুট চাহ যাব, বেছি বস্তু কেন্দুকোনা আহি পালোঁ। ইয়াতে মানে ক্ৰচিং আছে, আমি নুমিয়ে কিনে অলপ ঘূৰি আছোঁ। এয়া ট্ৰেইনখন ৰখি আছে। অধৈৰ্য হৈ গৈছোঁ, মানে বহুত বহিলোঁ। কেই কিলোমিটাৰ মেইন 150 কিলোমিটাৰ। কেন্দুকোনা আহি পালোঁ। ট্ৰেইনত বেপাৰীয়ে নাই, একো বস্তু খাব পৰা নাই। আমি এনেকৈ ঘূৰি আছোঁ, বেপাৰী চাই ঘূৰি আছোঁ। আমি বেপাৰী চাই ঘূৰি ইথানো পোৱা নাই। ইয়াৰ কেন্দুকোনা আমি সেইটো ইঞ্জিনটো, এইটো 1 নম্বৰ ডাব্বা, আৰু আমি এই 2 নম্বৰ ডাব্বাটোত আছোঁ। আমাৰ কষ্ট হৈছোঁ, নেক্সট টাইম 2 নম্বৰ ডাব্বাত নুঠোৱা। বালু গাইছ, বেছি দূৰ নাই। এয়া চাওক, পাম আৰু বেছি দূৰ নাই। এইবিলাক ট্ৰেইনবিলাক ৰখি আছে। চাৰ্ভিচিং আহি পালোঁ কামাখ্যা জংচন। এয়া পুৰা মানুহবিলাক অহা যোৱা কৰি আছে। ট্ৰেইনখন ইয়াত ৰখিছে, ৰখি কিনে আমি গৈ আছোঁ। পুৰা তামান মানুহ অহা যোৱা কৰি আছোঁ। আমি এতিয়া ফাইনেলি কামাখ্যা ষ্টেচন আহি কেনেকুৱা মানুহ হৈছে কামাখ্যা ষ্টেচনত। বাবা ঐ, ইমান মানুহ এতেই আৰু কিবা কি হয়। এয়া চাওক, আমি কামাখ্যা ষ্টেচন আহি পালোঁ। আৰু ইফালে ব্লগ বনাই আছে। ব্লগ বেছি দূৰ নাই। তামান মানুহ গাইছ, তামান মানুহ। যি গৰম দিছে নৰিয়াত, এইপিনেদি যাব লাগিব এইবাৰ। উঠিলোঁ এখন মেজিকত, তামান ভিৰ হৈছে। হালত খাৰাপ হৈ গৈছে আমাৰ, তামান গৰমত। দৰ্জা খোলা আছে, গৈ আছোঁ আমি এনেকেই। এনেকৈ আমি গৈ আছোঁ। এতিয়া 2জন, আমি 3জন। ফাৰ্ষ্ট টাইম আহিছোঁ আমি কামাখ্যা। কি
बैठा है बैठा खमे जो तुल बोला सोल हालत खराब हालत पूरा बुरी हालत हो गया অম্বুবাচী মেলা 2024 স্বাগতম 22 জুন 26 জুনলৈকে 22 জুনৰ পৰা 26 জুনলৈকে অম্বুবাচী মেলা গুৱাহাটী পৌৰনিগমে কি লিখা আছে নিশ্চিন্তৰ প্ৰতীক সিস্টাৰ এয়া চাওক অম্বুবাচী মেলা 2024 স্বাগতম ইয়াত মানে 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে থাকিব অম্বুবাচী মেলা তো আহিব চাবলৈ হ'বলৈ খোজকাঢ়ি গৈ আছোঁ গাড়ীৰ পৰা নামি কিনে এইখন ব্ৰিজৰ পৰা নামি এনেকৈ খোজকাঢ়ি যাই থাকিব লাগে ইয়াতে বিচনী বেছি আছে গৰম দিছে তাৰমান বিচনী লাগিলে ল'ব পাৰে গৈ আছোঁ এইটো কাৰ শ্ব'ৰুম এখন হ'ল মেইন গেটখন আমি সব গাইছ একবার আমাৰ মানুহ না ফাইনেলি গাইজ ফাইনেলি আহি পালোঁ আৰু এফালে ব্লগ বনাই আছে চেনেলটাৰ নাম কি বোলে KS Vlogs ব্লগ ছাবস্ক্ৰাইব কৰি দিব ইয়াত গাড়ীবিলাক আমি বান্ধি ল'ম মাথাত বঢ়িয়া কৰি গোটেইকেইটাই লৈ আছে লৈ ল'ম ইফালে নয়ন মজা মজা এইবিলাক আমি চবে বান্ধি ল'লোঁ চালে লাগে বান্ধি ল'লোঁ বঢ়িয়াকৈ এইবাৰ যাই থাকিম আমি মেইন গেটখন এইখন এতিয়া এণ্টাৰ কৰিলোঁ আমি কামাখ্যা মন্দিৰ নেকি কোনডালে কহে দি চেল্ফি ষ্টিক কথা ল'বি নেকি আগত মোক চব পাই এৰিয়া কৰা অলপ কামাখ্যা মন্দিৰত আহিলে এইবিলাক বান্ধি ল'ব লাগে তো কিছুমানে নাবান্ধেও একো নাই তো আমি বান্ধি লৈছোঁ এনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক এক ছেকেণ্ড এটা ফোন আহিছে হেল্ল' মাষ্টাৰে ফোন কৰি আছে বৰ্তমান মন্দিৰ পৰা আনে ফাইনেলি খোজকাঢ়ি বহুত দূৰ আহি পালোঁ সেনেকৈয়ে যাই থাকিব লাগিব পাকাবিলাক তামান গৰম গাইছ পূৰা ভৰি পৰি আছে সেনেকৈ বহুত মানুহ গৈ আছে তো আমিওতো যায়ে থাকিব লাগিব টেনশ্যন নাই খোজকাঢ়ি আহি ইয়াতে অলপ টাইম ৰখিলোঁ তামান গৰম দিছে মানে যাব নোৱাৰি অলপ টাইম বহি কিনে আৰু যাম মোটামুটি কিমান মিনিট হয় এটা বহি থকা বানাচোন আমাৰ কিলোমিটাৰ 1 কিলোমিটাৰ মানৰ বেছি খোজ কাঢ়িলোঁ চাগে আৰু যাব লাগিব মোটামুটি কিমানমান যাব লাগিব গম নাপাওঁ চায়ে থাকিম আমি গম নাপাওঁ কিমান দূৰ আছে সেনেকৈ যাই থাকিম আৰু মানুহবিলাক অহা যোৱা কৰি আছে তামান মানুহ এই গৰমতো মানুহ আহি আছে এইবিলাক দোকান দিছে চাইডে ৰখিলোঁ কিবা আৰু যাই থাকিম আমি খোজকাঢ়ি জাৰ্ণি ষ্টাৰ্ট আৰু আমাৰ চায়ে থাকিম আজি কিমান টাইম বাৰু আৰু কিমান দূৰ আছে কিমান দূৰ? আইডিয়া নাই নো আইডিয়া ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু তো এই পাকাবিলাক তামান গৰম হৈ আছে গাইজ খোজ কাঢ়িব নোৱাৰি ভালকৈ চেণ্ডেলটো লৈ হ'লে ভাল Video is এনাৰ্জি বৰ্তমানে 1%ও নাই 2% ভৰি আছে ইউজ কৰিম নাই
বনাই আছিলোঁ তেতিয়া মানে কিবা কেমেৰাটো টাচ হৈ কিনে অফ হৈ গৈছিল। অফ হৈ যোৱাৰ পিছত মোৰ ভিডিঅ'টো ক্লিপটো লোৱা নহ'ল, তো ইয়াৰ ক্লিপটো ফাইনেলি আহি পালোঁ আমি কামাখ্যা মন্দিৰ। ফাইনেলি আমাৰ কষ্টৰ ফল পাই গ'লোঁ। এয়া চাওক, আৰু মানুহৰ ভিৰ, বহুত কষ্টৰ ফলত আজি আহি পাইছোঁ এইখিনি। পৰা ল'বি তো গাইছ ইহুন লৈ আছে ফ্লেশ্বলাইট এইগিলা ল'ব বোলে গাৰ্লফ্ৰেণ্ডৰ কাৰণে গাইজ, গাৰ্লফ্ৰেণ্ডৰ কাৰণে বাহ চললি এটা দিয়াচোন আৰু গাইছ এইটো হ'ল জিৰণি ৰুম। পুৰা সকলোৱে ইয়াত বহি আছে। জিৰাবি ইয়াতে হা জিৰাবি নেকি? ক'ত জিৰাবি? ইয়াতে জিৰাও। ক'ত এতিয়া ইয়াতে জিৰাও। ক'ত বহা ক'ত বহুত এতে টাইম ঘূৰি ঘূৰি ইয়াতে আহি বহি আছোঁ, মানে জিৰণি কথা এইটো। তো ইয়াতে বহি আছোঁ গোটেইকেইটাই, অলপ ৰেষ্ট লৈছোঁ। আৰু এই সূতা বান্ধিব লাগিব হাতত, এইখনটো বান্ধছে। বহুত টাইম ঘূৰিলোঁ গাইছ, ঘূৰি কিনে আহি ইয়াতে বহি আছোঁ। এই দাদাজনৰ পৰা আমি কিবা কিনি আছোঁ। এইখন খাৰু চাৰু কিনি আছে, ইও খাৰু কিনি আছে গাৰ্লফ্ৰেণ্ডক দিবৰ কাৰণে। না গাर्लफ्रेंड दिवी नौरा इस भैया के पास से खरीदा हमने। इस भैया से अगर यहाँ पे आया तो इस भैया से कुछ खरीद लेना। ये 30 रुपीज़ का है ना, तो मेरे को 20 रुपीज़ में दिया ना। मेरे को भैया ने 20 रुपीज़ में दिया। गार्लफ्रेंड ही नहीं है। तो गाइस याद आहिले दादाजনৰ পৰা কিবা কিনিব, ঠিক আছে? ये भी दे दो, ये भी एक दे दो। ये भी गिफ्ट करेगा दो खरीद लेते हैं। एक ये गाइस और एक ये, दो खरीदा भैया से। भैया ने मुझे डिस्काउंट दे दिया, 20 रुपये में दिया ये। गर्लफ्रेंड को तू खरीद ले, तू खरीद लेना। पैसा नहीं है ना, ऐसा है भैया डिस्काउंट देते है ना भैया, भैया डिस्काउंट देते हैं। ठीक है भैया। ঠিক আছে। তো গাইছ এনেকৈ অলপ চলপ ফুৰিলোঁ। ইমান ভালদৰে ভিডিঅ'টো বনোৱা নহ'ল, তো এতিয়া যাবলৈ ল'লোঁ আৰু কেতিয়াবা আহিব লাগিব ইয়াত। গাইছ ইয়াৰ পৰা মানে আমি নামি থাকোঁতে ইয়াৰ পৰা বঢ়িয়াকৈ সুন্দৰকৈ দেখা পায় বাহিৰতটো যাব পাৰে। ৰাস্তাটো ইয়াৰ পৰা দেখা পায়, এয়া গাড়ী চলি আছে। তালৈকে আমি গোটেই যাব লাগিব। কেনেকুৱা লাগিল ক'ব। फाइनली गाइस বাই বাই। আজি পালো, আজি মই ঘৰত যাই কেনে এসপ্তাহ বিছনা কৰা নিছোঁ। হয় নেকি? মই 10 দিন এসপ্তাহ নহয়।